Hey guys, welcome back to my YouTube channel. মোৰ ভিডিঅ'ত আপোনালোকক সকলোকে স্বাগতম জনাইছো। কি খবৰ সকলোৰে ভালনে? নতুন এটা ভিডিঅ' লৈ আহিছো আপোনালোকৰ মাজলৈ। আশা কৰোঁ আপোনালোক ভালে আছে আৰু বৰ্তমান মোৰ খবৰ ভাল। আৰু মৰাণৰ পৰা আহিলো, হেতু মই ভিডিঅ' কৰা নাই। মৰাণৰ পৰা আহি গলো এতিয়া ডিব্ৰুগড় নিজৰ ঘৰ। হেতু মই নেদেখালো কেলে আহা সময়ত যে ভিডিঅ' কৰিব মন নাযায় সেইকাৰণে কৰা নাই, আপোনালোকে জানে। কিন্তু অহা কেইবাদিনো হৈ গ'ল কিন্তু ভিডিঅ' মই কৰাই নাই। আহি কিনে ঘৰ চৰ ক্লিন কৰিলোঁ কেলে এদিনৰ কাৰণেও বন্ধ কৰি দিলে না, কি মানে ধূলি হৈ যায় যে মোক ভাল নালাগে। গোটা ঘৰ মানে ক্লিন কৰিলোঁ। তাৰপিছত আজি হয় 20 এপ্ৰিল আৰু যোৱাকালিতো ভোট আছিলে, ডাঙৰ বেটিৰ ৰিজাল্ট দিলে। আৰু প্ৰথমে আৰু আপোনালোকক মই এটা কথা জনাব পাহৰি গৈছোঁ, মানে ভিডিঅ' দিছোঁ কিন্তু মানে কথাষাৰ পাহৰি যাওঁ। মানে বেটিয়ে পাছ কৰিলে, বেটিয়ে গ'ল 6ত আৰু বেটা গ'ল 4ত আৰু ডাঙৰ বেটা গ'ল 5ত। গোটেইকেইটা পাছ কৰিলে। কিন্তু আজি 20 এপ্ৰিল আজি মেট্ৰিকৰ ৰিজাল্ট দিছে আৰু ডাঙৰ বেটিয়ে পাছ কৰিলে শুনি মানে আজি আমি মানে হেপী আছোঁ, মানে কি কওঁ আপোনালোকক। আৰু আপোনালোকক নোকোৱাকৈ কেনেকৈ থাকিম, আপোনালোকে মোৰ ইউটিউব ফেমিলি হয়, সেইকাৰণে আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। এনেকৈ দুৱা আশীৰ্বাদ কৰিব। এইটো নহয় যে মোৰে ল'ৰা ছোৱালী বা মোৰ ভাগিন ছোৱালী, সেইটো নহয়, চবৰ ল'ৰা ছোৱালী এনেকৈ আগুৱাই যাওক। সেইকাৰণে আপোনালোকে মানে চবৰ কাৰণে দুৱা আশীৰ্বাদ কৰিব যাতে চবেই আগুৱাই যাব পাৰে। তেনেহ'লে ভিডিঅ'টো ষ্টাৰ্ট কৰি দিলোঁ, গুড নিউজো দি দিলোঁ। এতিয়া বলক, এতিয়া যাব লৈছোঁ মই বজাৰ যাম। মানে বেটা বেটিৰ ড্ৰেছ চেঞ্জ কৰিলে স্কুলৰ, সেইটো যোগ দিব যাম। এবাৰ মানে ৰেডিমেড নহয়, এবাৰ মানে চিলাব লাগিব। তাত যোগ দি আহিম। তাৰপিছত বহি আনিম, কিতাপটো অনা হৈ গ'ল। আৰু বেটা বেটিৰ মানে ৰিজাল্টৰ খবৰ মই আজি দিছোঁ। মই মানে পাহৰি যাওঁ, ভাবোঁ ভিডিঅ'ত পাহৰি যাওঁ। কিন্তু আজি ডাঙৰ বেটিৰ যে ৰিজাল্ট শুনি কিনে বহুতে ভাল লাগিলে। আৰু মানে ইহঁতৰ কথাও মোৰ মনত পৰিলে যে আপোনালোকক কৈ দিওঁ, কথাষাৰ থাকি গৈছে। আৰু বা এজনীয়ে মোক মানে কমেণ্ট কৰিছিলে, মই সেইটোও পাহৰি গৈছোঁ। মই আজি কৈ দিছোঁ, বা এজনীয়ে মানে কমেণ্ট কৰিছিলে চিকেন পোলাও ৰেচিপি দিবলৈ। বা আপুনি মানে চাইছে, ক'ৰ পৰা চাইছে সেইটো কমেণ্টত জনাব। আৰু মই সেই ৰেচিপিটো সোনকালে লৈ আহিবলৈ চেষ্টা কৰিম। মানে যিমান সোনকালে পাৰোঁ সিমান সোনকালে আপোনালোকৰ লগত শ্বেয়াৰ কৰিম, মানে আপোনাক ৰেচিপিটো দিম। আৰু অলপ লেট হৈছে কিন্তু দিয়াটো দিম। তেনেহ'লে চাই থাকিব ভিডিঅ'টো একেবাৰে শেষৰলৈকে। চোৱা চালু হৈ গ'ল। চাওক এইটো প্ৰেছাৰো কিমান ওলাই চাব। মোৰ প্ৰেছাৰ আৰু কোনোবাই যদি প্ৰেছাৰ আছে চেক কৰাবলৈ আহি যাব আমাৰ বেটি দুজনীৰ ওচৰত। ফোন নম্বৰ লাগে যদি কমেণ্টত ক'ব। হৈ গ'ল ওলাই গ'ল। কিমান ওলালে? 119 বা 119, তলত আছে 74। মোৰ প্ৰেছাৰ মোক লগোৱা, মোক 88 পালছ আছে 88। সব চাই দিলে দেই। মোৰ লগোৱা হৈ গ'ল। আপোনালোকে যদি কোনোবাই জোখাব আছে প্ৰেছাৰ আহি যাব বেটিকেইজনীৰ ওচৰত। আৰু আপোনালোকে চালে মোৰ প্ৰেছাৰ জুখি আছিলে। ছোৱালীকেইজনী মানে ঘৰৰ ওচৰৰ বৌ এজনীৰ হয়, তেওঁ মোৰ লগত আহিলে বজাৰ, সেইকাৰণে তাত সোমাইছিলোঁ বৌ লগ ধৰিবৰ কাৰণে। সিহঁতি মানে মোৰ প্ৰেছাৰে জুখি দিলে। তাৰপিছত বজাৰ আহিলোঁ। এইয়া আমাৰ বেটি আহি গ'ল, কিমান ভাল লাগিছে। এইফালে মোৰ বেটি আহি গ'ল। কেনেকৈ লাগিলে পাছে? ভাল লাগিলে। এইফালে কচু এটা মহা নাজানো। বাইদেউ নাহিলে ভালে হ'ল না, বাইদেউ নাহিলেতো ভালেই হ'ল। আহিলে বাইদেউ একেবাৰে শেষত আহিলে। দে মিঠাই দে। আৰু এতিয়া চাওক বেটিয়ে মিঠাই আনিছে আৰু নানীক খোৱালে, নিজৰ মোক খুৱাইছে। মহাক বিচাৰি আছে, মহাতো নাই, তেওঁ গ'ল দোকান। এইফালে মোক খুৱাই আছে। আৰু সঁচাই ডাঙৰ বেটিৰ কাৰণে মানে বহুত সুখী আমি, মানে এবাৰত ওলাই যোৱাটো ভাল। এইফালে ফুচকা পাৰ্টি মোৰ হয়। এইফালে বিৰিয়ানী ৰেডি হৈ আছে। এইফালে আফি
বাই আৰু বেটা বেটি প্ৰথমে আহিলে ভিনটি অলপ লেটকৈ আহিলে 8টা 8:30 মানত আহিলে দোকান চোকান বন্ধ কৰি এইফালে চোৱক মই বাচন ধুই আছোঁ চাহ নাস্তা দিলোঁ এইফালে বিৰিয়ানী ৰেডি কৰি আছোঁ মানে ইয়াতে পাৰ্টি আৰু যোনদিনা ৰিজাল্ট ল'লে সেইদিনাই আহিছে সেইদিনা আমি যাব ওলাইছিলোঁ কিন্তু সেইফালে ক'লে বেটিয়ে যে নহয় আমি আহি আছোঁ বুলি আমি নগ'লোঁ নহ'লে মই আৰু হাজবেণ্ডে যাব আছিলোঁ এইফালে বেটিয়ে গোটেইখিনি কি বনাইছোঁ দেখাই আছে আৰু এবাৰ যাৰ যাৰ পৰীক্ষা বেয়া হৈছে চিন্তা নকৰিব চেষ্টা কৰিব অহা বছৰ নিশ্চয় পাছ কৰিব আৰু সকলোৱে মানে দুৱা আশীৰ্বাদ আমাৰ কাৰণেও কৰিব ময়ো মানে সকলো কাৰণে দুৱা আশীৰ্বাদ কৰিম আৰু এই ভিডিঅ'টো কেনেকুৱা লাগিলে কমেণ্টত জনাব ভাল লাগিলে যদি লাইক কৰিব শ্বেয়াৰ কৰিব যদি নতুন কোনোবা চাই আছে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব নেক্সট এটা ভিডিঅ'ত আকৌ লগ পাম তেতিয়ালৈকে বাই বাই আৰু এই ভিডিঅ'টো